মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ধাতু আৰু আধাতু এই চেপ্টাৰটো আমি আলোচনা কৰিম। গতিকে ইয়াৰ MCQ কুৱেশ্যনবিলাক আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম কুৱেশ্যনটো আছিল আমাৰ চোৱা, তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। আমাৰ ছ'ডিয়াম, এলুমিনিয়াম, ক্লৰিন নে বৰণ। ইয়াত আমাৰ ৰাইট অপশ্যনটো হ'ল বৰণ। এনচাৰ ডি হ'ল ৰাইট এনচাৰ। অ'কে, চ' নেক্সট আছিল, তলৰ কোনটো ধাতু ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? এলুমিনিয়াম, আইৰণ, ছ'ডিয়াম না কেলছিয়াম? ৰাইট অপশ্যন কেলছিয়াম। অ'কে, তো নেক্সট আছিল, তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? আমাৰ ৰাইট এনচাৰ হ'ল, চাৰিটা অপশ্যন দিয়া আছে, ৰাইট এনচাৰ আমাৰ ছ'ডিয়াম। অ'কে, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো টিনতকৈ জিংক দামী, জিংকৰ গলনাংশ টিনতকৈ বেছি, চি আছিল জিংক টিনতকৈ অধিক সক্ৰিয়, আৰু ডি আছিল জিংক টিনতকৈ কম সক্ৰিয়। আমাৰ ৰাইট অপশ্যন চি। অ'কে, জিংক টিনতকৈ অধিক সক্ৰিয়। চ' আমাৰ নেক্সট কুৱেশ্যন 5 নম্বৰটো আছিল, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়। ইয়াত 5 নম্বৰৰ অপশ্যনটো হ'ব আমাৰ কেলছিয়াম, কাৰ্বন, চিলিকন না আয়ন? আমাৰ অপশ্যন কেলছিয়াম, এই ৰাইট এনচাৰ। লোৰ টাৱা অথবা আইৰণ ফ্ৰাইং পেন এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো আমি ব্যৱহাৰ কৰিব লাগে? গ্ৰীজ ব্যৱহাৰ কৰিব লাগে নে ৰং না জিংকৰ প্ৰলেপ না ওপৰৰ সকলো? আমাৰ ৰাইট অপশ্যন জিংকৰ প্ৰলেপ, চি। তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ বেছি ঘাত সহনশীল? অপশ্যনটো আছিল ছ'ডিয়াম, তাম, সোণ না এলুমিনিয়াম? আমাৰ ৰাইট অপশ্যন হ'ল চি, সোণ। লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই পোৱা সংকৰ ধাতুটোৰ নাম কি বা কি? ব্ৰঞ্জ, পিতল, নিষ্কলংক তীখা না চল্ডাৰ? আমাৰ ৰাইট অপশ্যন চি। কৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অসাধ্য আঁতৰ কৰা পদ্ধতিটোৰ নাম কি? অপশ্যন 4টা আছে, আমাৰ ৰাইট অপশ্যন হ'ল বি, বিদ্যুৎ পৰিশোধক। আছিল খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অসাধ্য আকৰ আঁতৰ পৰা প্ৰক্ৰিয়াটোৰ নাম কি? এইটো হ'ল দক্ষীকৰণ, শোধন, গাঢ়ীকৰণ না বিজাৰণ? আমাৰ ৰাইট অপশ্যন চি। অ'কে, গাঢ়ীকৰণ। উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? কাৰ্বন বিজাৰণ না বিদ্যুৎ বিজাৰণ নে চি নম্বৰ না ডি নম্বৰ? আমাৰ ৰাইট অপশ্যন হ'ল বি নম্বৰ, বিদ্যুৎ বিজাৰণ। ধাতৱ অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়? আমাৰ অপশ্যন হ'ল চি, বিজাৰণ প্ৰক্ৰিয়া। অ'কে, কাৰ্বনেট আকৰৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোৰ নাম কি? আমাৰ ৰাইট অপশ্যন হ'ল এ, দুগ্ধীকৰণ। ছালফাৰ আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয়, কিয়নো? ৰাইট অপশ্যন আমাৰ কি হ'ল? তাপজাৰণ। অ'কে, ডি নম্বৰ অপশ্যন ৰাইট এনচাৰ। তলৰ কোনটো ধাতু এটা আকৰিক চিনাবাৰ? কপাৰ, জিংক, চিলভাৰ না পাৰা? আমাৰ ৰাইট অপশ্যন হ'ল পাৰা। তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায়? আমাৰ ৰাইট অপশ্যন হ'ল ডি, বিদ্যুৎ বিজাৰণ। ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সৰ্বাধিক সহায় কৰে, কিহে সহায় কৰে? ধাতু না পানীৰ মাজত বিক্ৰিয়া? বি নম্বৰ আছিল ধাতু আৰু এচিডৰ মাজত বিক্ৰিয়া, চি আছিল ধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া, আৰু ডি আছিল ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত প্ৰতিস্থাপন বিক্ৰিয়া। আমাৰ ৰাইট অপশ্যন ডি। তলৰ আটাইতকৈ সক্ৰিয় ধাতুটোৰ নাম কি? সোণ, পটেছিয়াম, এলুমিনিয়াম না ছ'ডিয়াম? সক্ৰিয় ধাতুটো হ'ল আমাৰ পটেছিয়াম। তলৰ কোনটো ধাতুৱে লৌহ এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত নকৰে? আমাৰ ৰাইট অপশ্যন কপাৰ। 21 নম্বৰটো আছিল, তলৰ কোন দুটা ধাতুৱে অতি লঘু তো 21 নম্বৰটো আছিল, তলৰ কোন দুটা ধাতুৱে অতি লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে? আমাৰ ৰাইট অপশ্যন হ'ল মেগনেছিয়াম আৰু মেংগানিজ, বি নম্বৰ। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? আমাৰ ৰাইট অপশ্যন কপাৰ। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া কৰে?
আমাৰ অপশ্যন হ'ল পটাছিয়াম। তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে? উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে। ৰাইট অপশ্যন চি। অ'কে, তলৰ কোনটো ধাতু কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? এইটো হ'ল ৰাইট অপশ্যন হ'ল মেগনেছিয়াম। তলৰ কোনটো ধাতুৱে উচ্চ উতলাংকত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? ৰাইট অপশ্যন আমাৰ ৰাইট অপশ্যন চিলভাৰ। অ'কে, তলৰ কোনটো এটা উভধৰ্মী অক্সাইড? আমাৰ ৰাইট অপশ্যন হ'ল Al2O3। তলৰ কোনটো ধাতব অক্সাইড পানীত দ্ৰৱণীয়? আমাৰ ৰাইট অপশ্যন এ। তলৰ কোনটো ধাতু কঠাৰীৰে কাটিব নোৱাৰি, মানে দাৰে কাটিব নোৱাৰি? আমাৰ ৰাইট অপশ্যন কি? সোডিয়াম। সোডিয়াম কঠাৰীৰে কাটিব নোৱাৰি। ধাতব দ্যুতি থকা অধাতুটোৰ নাম কি? এনচাৰ আয়োডিন। সাধাৰণ উষ্ণতাত জলীয়া অধাতুটোৰ নাম কি? আমাৰ ৰাইট অপশ্যন ব্ৰমিন। সাধাৰণ উষ্ণতাত জলীয়া তৰল ধাতুটোৰ নাম কি? আমাৰ ৰাইট অপশ্যন হ'ল পাৰা। আটাইতকৈ নমনীয় ধাতুটোৰ নাম কি? সোণ, ৰূপ, তাম না এলুমিনিয়াম? ৰাইট অপশ্যন এ, সোণ। বায়ুৰ সংস্পৰ্শত চিলভাৰে ইয়াৰ পৃষ্ঠত এটা কলা বৰণৰ পদাৰ্থ উৎপন্ন কৰে। এই পদাৰ্থটোৰ নাম কি? আমাৰ ৰাইট অপশ্যন ৰাইট অপশ্যন এ। তলৰ কোনটো পিতলৰ সংযুতি সূচাইছে? তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে? আমাৰ ৰাইট অপশ্যন এ, কপাৰ আৰু জিংক, কপাৰ প্লাছ জিংক। অ'কে, তলৰ কোনটোৱে ব্ৰঞ্জাৰ সংযুতি সূচাইছে? ৰাইট অপশ্যন চি। তলৰ কোনটো এটা এমালগাম? তলৰ কোনটো এটা এমালগাম? এনচাৰ এ, ৰাইট অপশ্যন।